গুড মৰ্নিং দাদা। এইটো আপোনাৰ দোকানতে আহিছোঁ। ভিডিঅ' এইটো আইফোন কেইটকা মাঙি আছে এইটো একবাৰ দেখাই যাব। আইফোন আপোনাৰ ৬,০০০ টকাৰ পৰা পাই যাব বৰ্তমান। ৬,০০০ পৰা ষ্টাৰ্ট কৰি গোটেইখিনি পাই যাব। এইটো চাওক আইফোন 7 পাব ৬,০০০ টকা। ৬,০০০ টকা ৭,০০০ ৮,০০০ ৯,০০০ আৰম্ভ হৈ গৈ থাকিব তেনেকৈ। ঠিক আছে। বাকী আপোনাৰ 12 মিনি এইবোৰ আছে, এইবোৰ ১৫-১৬,০০০ টকাতে পাব। আচ্ছা আচ্ছা। A+ আছে, আপুনি 10,০০০ 11,০০০ টকাৰ পৰা ষ্টাৰ্ট পাই যাব। আৰু এইফালে কালেকশ্যনখিনি দেখাই দিয়ক আইফোনৰ। ঠিক আছে। XR আছে, আপোনাক মাত্ৰ দি দিম 13,০০০ টকা। 13,০০০ টকা। 12 আছে 20,০০০ টকাৰ পৰা পাব। 11 আছে মাত্ৰ 16,০০০ টকাৰ পৰা পাব। আৰু 15 আছে, 15 পাই যাব। 15 প্লাছ আপোনালোকে 52,000 পৰা পাই যাব। আৰু 13 Pro Max আছে, 54 55 পৰা পাই যাব ষ্টাৰ্ট। 12 Pro Max আছে, 12 Pro Max 40,000 টকাত পাব। ভিডিঅ' চাই আহিলে আপোনাৰ অলপ কমাই দিম বাৰু। ঠিক আছে। আৰু 14 Pro আছে 55,000ত পাব। বাকী এইফালে লৈ আহক, এইফালে দেখাই দিয়ক। আৰু 16 আছে, 15 আছে, 14 13 গোটেইখিনি আপুনি আমাৰ ভিডিঅ' ইউটিউবত আছে, এনাৰ মোবাইল ষ্ট'ৰ বুলি চাৰ্চ কৰিব, তাত পাই যাব। লগতে মই গোটেইকেইটা দাম কৈ দিছোঁ। 13 আপোনাৰ 30,000 মানৰ পৰা পাব। 14 35-36,000 টকাৰ পৰা ষ্টাৰ্ট পাই যাব। আৰু 15 44 45 মানৰ পৰা পাই যাব। 16 আছে 58,000ত। আইফোনৰ কালেকশ্যন আৰু যি লাগে পাই যাব। আমাৰ ইনষ্টাগ্ৰামত পেজ আছে, তাত চাই ল'লে চব ফোনতে এইটো চাৰ্জাৰ এইটোতো ফ্ৰী পাই যাব ন? কেবুলটোতো লগত থাকে, তথাপিও এক্সট্ৰা হ'লেও সেইটো মিলাই দি দিম বাৰু আপোনাৰ যদি ভিডিঅ' চাই আহে। ঠিক আছে। এইটো এতিয়া এইটো এণ্ড্ৰইড কেইটা দেখাওক। এণ্ড্ৰইডটো গোটেইখিনি দেখাবলৈ অসুবিধা হ'ব, এইফালে চাই লওক। এণ্ড্ৰইড আছে 3,০০০ টকাৰ পৰা ষ্টাৰ্ট কৰি আছে 4G ফোন, আৰু 5G আপোনাৰ 8,000 মানৰ পৰা পাই যাব। বাকী অপেন বক্সৰ ফোন আছে, Oppo F29 29 Pro, এইবোৰ আপুনি পাই যাব। পিক্সেল আছে 9 Pro। সেই কেইটকা পিক্সেলখন? পিক্সেল 9 Pro আপুনি পাই যাব 60,000 টকাত। বাকী অপেন বক্সত আছে এইবোৰ। F19 Oppo F29 29 Pro আছে, এইবোৰ 20,000 21,000 মানত পাই যাব। ঠিক আছে। আৰু সেইকেইটা এইখিনি 5G ফোন, এইখিনি আপোনাৰ 8,000-8,500 মানৰ পৰা ষ্টাৰ্ট কৰি আপুনি আপ টু 30,000 আণ্ডাৰত আহি যাব। এইখিনি 5G। কি মোবাইল আছে তাত? ইয়াত আছে আপোনাৰ মটৰৱালা আছে, ধৰক চেমচাঙৰ আছে, ৰিয়েলমি ৰেডমি বহুখিনি মডেল আছে। গোটেইখিনি পাব, যি ফোন লাগে চব পাই যাব। কিমান ৰেটত পৰা ষ্টাৰ্ট হৈছে? 8,000 টকাৰ পৰা। ঠিক আছে। দোকান এইটো হয় শিৱসাগৰত আছে, শিৱসাগৰ ৱেষ্ট যমুনা ৰোড বুলি কয়। শিৱসাগৰ টাউনতে হয়। হয়। মই দেখিছোঁ এইটো কিবা হেৰি 50 ডিলাৰ ওচৰত, 50 ডিলাৰ, পালচাৰ ডিলাৰ। বাজাজ ডিলাৰ আৰু হিৰ' ডিলাৰৰ কাষতে আছে এনাৰ মোবাইল ষ্ট'ৰ, আৰু জেগাটোৰ নাম ৱেষ্ট যমুনা ৰোড বুলি কয়। কণ্টেক্ট নাম্বাৰ দিয়া আছে, বিশেষ জানিব থাকিলে কণ্টেক্ট কৰিব। হয়। কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণতে দি দিব। আপোনাক চাব আইফোন আৰু এণ্ড্ৰইড ছেকেণ্ড হেণ্ড ফোন ল'ব গ'লেতো ইয়াতে আহিবি গৈ কিনে আপোনাক চব কেছ জনাই দি আছে। মোবাইল নম্বৰ আছে, মোবাইলটো কিনিলে এইটো পেকতে ভৰাই কিনে দিব, খালি কিনে দিব, নাকামিছতে আছামিছতে ভৰাই কিনে দিব। আহিবি ইয়াৰ পৰা লৈ যাবি। আমি লগা চেনেল লগা নাম কবি, ক'লে কিবা একটা কমাই দিব ন? ঠিক আছে, হ'ব।